মেডিকেল কলেজৰ নিৰ্মাণৰ কাম প্ৰায় 20% আৰু কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণৰ কাম প্ৰায় 65%। আৰু মই কামৰ গোটেই বুজ ললো। হাইৱেৰ লগত সংলগ্ন নতুনকৈ ৰাস্তা এটা বনোৱাৰো প্ৰস্তাৱ কৰা হৈছে, যাতে পোনে পোনে হাইৱেৰ পৰা ইয়ালৈকে আহিব পাৰি, তাৰো প্ৰস্তাৱ গৈছে। আৰু মই ভাবো যে নিৰ্ধাৰিত সময় দুইটা অনুষ্ঠানে হৈ উঠিব। আৰু ইয়াত যে স্থানীয় নিবনুৱা আছে ইয়াত সংস্থাপন কৰা আছে। স্থানীয় নিবনুৱাৰ কথাটো এনেকুৱা যে আপোনালোকে জানে যে আজিকালি এডিআৰিৰ পৰীক্ষা হয়, পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব নাৰ্ছ বা বিভিন্ন ধৰণৰ। আৰু 4th গ্ৰেডৰ পোষ্টখিনি ইউজুৱেলি আজিকালি আমি আউটচোৰ্চ কৰোঁ, যাতে স্থানীয় ল'ৰাই পায়। আৰু ইয়াত যিখিনি আপোনাৰ আছে মোৰ মতেদি ইউজুৱেলি এনেকুৱা এখন ডাঙৰ কমপ্লেক্স এটা বনাওঁতে 3 বছৰ লাগে। গতিকে এতিয়া 15% কাম হৈছে, গতিকে এইটো স্পীডত যদি যায় আৰু 2.5 বছৰ। আৰু ইয়াত আৰু দেখিছোঁ আমি কাষত বহুকেইটা কোম্পানী আছে বা এনেকুৱা ফেক্টৰী আছে, এইকেইটা এবাৰ হস্তান্তৰ কৰা হ'ব নেকি? নাই, যিখিনি মাটি আমাক ল'ব লগা হ'ল লৈ ল'লো। আৰু আমাক খালি পোনে পোনে হাইৱেত যাবৰ কাৰণে ৰাস্তা লাগে। বাকী মেডিকেল কলেজ কেঞ্চাৰৰ কাৰণে আমাক 85 বিঘা মাটি লাগে, আমাৰ হৈ গ'ল। ভৱিষ্যতে যদি বোলে নাৰ্ছিং কলেজ আহিব লাগে, ডেণ্টেল কলেজ আহিব লাগে, তেনেকুৱা যদি কিবা প্ৰস্তাৱ হয় স্থানীয় ৰাইজে বিচাৰে, তেতিয়া আমি আগবাঢ়িব পাৰোঁ। কিন্তু বৰ্তমান সময়ত আমি 85 বিঘা মাটি আমি পাইছোঁ, আমাৰ দুইটা অনুষ্ঠানে হৈ যাব। শিৱসাগৰ ডিমৌ পথছোৱা অলপ শ্ল' চলি আছে, মই নিজে চায়ো গৈছোঁ আৰু ডেফিনেটলি মই গৈ কম। আমাৰ ফেব্ৰুৱাৰীৰ ভিতৰত গোটেই ৰাস্তাটো হ'ব লাগে, কিন্তু এই পৰ্চনটোৱে অলপ লেহেমীয়া হৈ আছে। সেইটো কাৰণে আমি চেষ্টা কৰিম যাতে সেইটোও হৈ যায়। ধন্যবাদ।